গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ নতুন চেনেল নিৱেশ চিম্পল ভিলেজ লাইফ ষ্টাইললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ খানা মই বনাই আছোঁ ৰুটি আৰু লগতে আলু, বিন, গাজৰ আৰু মটৰ এনেকৈ ভাজিছোঁ। ভাজি এতিয়া ৰাতিপুৱাৰ খানা ৰেডি হৈ গ'ল। এতিয়া খাম, তাৰপিছত বাকী কাম কি আছে, কি কাম কৰোঁ মই আজিৰ দিনটো আপোনালোকক দেখুৱাই যাম। ধনক ইপিনে ৰুটি খাব দিছোঁ, ইপিনে পাপাই খাই আছে ধনৰ। তাৰপিছত খাই বৈ আজৰি হৈ মই এইবাৰ লাগিলোঁ ঘৰত থকাৰ কাৰণে ভাবিছোঁ আজি ঘৰটোকে অলপ চাফা কৰোঁ বুলি। সেইকাৰণে বিচনাৰ কাপোৰবোৰ ৰ'দত শুকাবলৈ দিলোঁ। এনেকৈ মাজে মাজে শুকুৱালেও ভাল লাগে। অকণমান গোটেইখিনি ৰ'দতে উলিয়াই দিলোঁ, কম্বল বালিচ এনেকৈ ৰ'দত উলিয়াই দিলোঁ। তাৰপিছত মই ঘৰটো অকণমান জাকুৰি ধূলিবোৰ চাফা কৰি ভালদৰে মুচি লৈছোঁ। আৰু ইপিনে ধনক দিছিলোঁ কালাৰ কৰিবলৈ, তাৰ আছে আৰ্টৰ ক্লাছ আজি। ইপিনে পাকঘৰটোৰ অৱস্থা দেখিছে নহয়, গোটেই একেবাৰে লেতেৰা হৈ আছে। ভাবিলোঁ অকণমান পাকঘৰটো চাফা কৰি বস্তুবোৰ ভালদৰে সজাই থৈ দিওঁ। সেইকাৰণে এনেকৈ গোটেই আলমাৰীৰ বস্তুবোৰ উলিয়াই চাফা কৰি ভালদৰে থৈ দিলোঁ। আৰু ইপিনে আহিব দুপৰীয়া আলহী, সেইকাৰণে মাজে মাজে মই ভাতৰ যা যোগাৰো কৰি আছোঁ। তাৰপিছত ইপিনে মোৰ ভাতো ৰেডি হৈ গ'ল প্ৰায়। ইয়াতে বনাইছোঁ দালি এইখিনি। তাৰপিছত দেখিবলৈ পাইছে শাক ভাজিছোঁ আৰু বন্ধাকবি, গাজৰ, মটৰ এনেকৈ ভাজি বনাইছোঁ। তাৰপিছত বনাইছোঁ পনীৰ, আলু, বিলাহী আৰু মটৰেৰে, আৰু আছিলে মাংস। আজি ইমানেই।